কৃষক মোৰ দেহৰ ঘাম মাটিত পেলাই মোৰ পথাৰত জীয়াই তোলো মোৰ সপোনৰ শইচ মোৰ এই শস্যৰ বিক্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে মোৰ পৰিয়ালৰ ভৱিষ্যত এয়া হৈছে ভাৰতবৰ্ষৰ প্ৰতিজন পৰিশ্ৰমী কৃষকৰ সপোন কৃষকৰ সকলো সপোন নিৰ্ভৰ কৰে তেওঁৰ উৎপাদিত শস্যৰ ওপৰত আৰু সেই শস্যৰ বিক্ৰী মূল্যৰ ওপৰত নমস্কাৰ হেডলাইন ব্ৰিফৰ ষ্টুডিঅ'ত মই গায়ত্ৰী আৰু আপোনালোক সকলোলৈ লৈ আহিছোঁ কৃষকৰ জীৱনৰ সৈতে জড়িত এটি কাহিনী ভাৰতবৰ্ষ হৈছে এখন কৃষি প্ৰধান দেশ দেশৰ 54.6% লোকে জড়িত হৈ থাকে কৃষি কাৰ্যৰ লগত দেশৰ জিডিপিৰ 17% আহে আমাৰ কৃষি ক্ষেত্ৰৰ পৰা বৰ্তমান ভাৰতৰ যুৱ প্ৰজন্মই নিজকে স্বাৱলম্বিতা কৰিবলৈ কৃষি কাৰ্যৰ লগত ব্ৰতী হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যুৱ সমাজৰ উন্নতি মানেই দেশৰ উন্নতি কিন্তু এই কথা যেন ফলপ্ৰসূ কৰিবলৈ সক্ষম হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিশেষকৈ এই সকলো ব্যৱস্থা যেন কৃষি কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে বিফল হৈছে এই কথা বিশ্বাস কৰে দেশৰ কৃষিজাত সামগ্ৰীৰ লগত জড়িত কৃষক সমাজে কৃষকসকলে ভাবে যে কৃষিজাত সামগ্ৰীৰ বাবে যিদৰে পথাৰখন নিজৰ সেইদৰে বজাৰখনো নিজৰ হ'ব লাগিব 2003 চনত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এগ্ৰিকালচাৰ মাৰ্কেট প্ৰডিউচ কমিটিয়ে সেই কথাকে সূচাইছিল এগ্ৰিকালচাৰ মাৰ্কেট প্ৰডিউচ কমিটিৰ মতে দেশৰ কৃষিজাত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে এখন বৃহৎ বজাৰৰ বা মন্দিৰ ব্যৱস্থা কৰা হৈছিল য'ত বৃহৎ পৰিমাণে উৎপাদিত ফসল পাইকাৰী মূল্যত বিক্ৰী কৰা হয় কিন্তু বৰ্তমানৰ অৱস্থাই যেন সেই ব্যৱস্থাৰ পৰা কৃষকসকল যথেষ্ট দূৰত তাকেই সূচাইছে বিশেষকৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৃহীত কৰা তিনিখন কৃষি বিধেয়কৰ বাবে বৰ্তমান কৃষক সমাজে বিক্ষোভত নামি পৰিছে এই কৃষি বিধেয়ককেইখনে কৃষক সমাজলৈ বিপদ নমাই আনিব বুলি স্বীকাৰ কৰিছে কৃষক সমাজে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰা এই কৃষি বিধেয়ক তিনিখন হৈছে দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ বিল এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচেছ বিল আৰু এছেঞ্চিয়েল কমোডিটিজ বিল কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা এই অধ্যাদেশ তিনিখনৰ প্ৰথমখনৰ মতে কৃষকে এতিয়াৰ পৰা বজাৰ বা মন্দিৰ বাহিৰতো তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰিব পাৰিব দ্বিতীয়খন অধ্যাদেশৰ মতে কৃষকে এতিয়াৰ পৰা স্পন্সৰ গ্ৰহণ কৰিব পাৰিব অৰ্থাৎ কৃষকসকলে এতিয়াৰ পৰা কোনো ব্যক্তি বিশেষ বা কোনো সংস্থাৰ পৰা স্পন্সৰশ্বিপ ল'ব পাৰিব দ্বিতীয়খন অধ্যাদেশৰ মতে কৃষকে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ নিজৰ কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ বাবে যাব পাৰিব কিন্তু এই অধ্যাদেশৰ কথাসমূহ যেন বৰ্তমান প্ৰচলিত নহয় ইয়াৰ উপৰিও তৃতীয়খন অধ্যাদেশ হৈছে 1955 চনৰ আইনৰ সংশোধনী তৃতীয়খন অধ্যাদেশৰ মতে কৃষকৰ জমা হৈ থকা সকলো শস্যৰ ওপৰত থকা সকলো বাধা আঁতৰোৱা হ'ব কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা এই তিনিখন অধ্যাদেশৰ মতে কৃষক সমাজৰ যথেষ্ট উন্নতি হ'বৰ দৰে লাগিলেও ভাৰতৰ কৃষক সমাজ কিয় ক্ষুব্ধ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা এই অধ্যাদেশ কেইখনৰ ওপৰত কৃষকসকলৰ মতে কৃষিজাত সামগ্ৰীৰ বিক্ৰী আৰু কৃষিজাত সামগ্ৰীৰ ফচলৰ বজাৰত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেতিয়াবাতে এই তিনিখন অধ্যাদেশ গৃহীত কৰিছিল য'ত নেকি কেন্দ্ৰীয় চৰকাৰে বেচৰকাৰী সংস্থাসমূহক প্ৰত্যক্ষভাৱে কৃষকৰ পৰা ফসল ক্ৰয় কৰাৰ ৰাস্তা মুকলি কৰি দিছিল সেইভাবে ভাৰতৰ কৃষকসকলৰ মাজত সৃষ্টি হৈছে আশংকাৰ কৃষকসকলে ধাৰণা কৰে যে বজাৰৰ পৰা উভৰি যাব চৰকাৰৰ নিয়ন্ত্ৰণ সেয়েহে এই কথাসমূহৰ পৰা আশংকাত ভুগিছে ভাৰতৰ কৃষক সমাজ তেওঁলোকৰ মতে চৰকাৰী পক্ষৰ নিয়ন্ত্ৰণ কৃষি সামগ্ৰীৰ ওপৰৰ পৰা আঁতৰাবৰ কাৰণে চৰকাৰে এই অধ্যাদেশসমূহ জাৰি কৰিছে আৰু চৰকাৰে ন্যূনতম মূল্যত ফসল ক্ৰয় কৰাৰ পৰা নিজকে বিৰত ৰাখিব বুলিও বিশ্বাস কৰিছে কৃষক সমাজে সেয়েহে এই অধ্যাদেশ তিনিখনৰ বিৰোধিতাৰে নামি পৰিছে কৃষক সমাজ বিশেষকৈ প্ৰথম আৰু দ্বিতীয় অধ্যাদেশখনৰ বাবে কৃষক সমাজ আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক মহলৰ মাজত সৃষ্টি হৈছে বাকবিতণ্ডাৰ লোকসভাত ইতিমধ্যেই গৃহীত হোৱা এই তিনিখন অধ্যাদেশৰ বাবে শিৰোমণি আকালি দলৰ নেতৃত্ববৰ্গ নামি পৰিছে এই বিলৰ বিৰোধিতাৰে এই বিলখনক কৃষক বিৰোধী বুলি আখ্যা দিছে শিৰোমণি আকালি দলৰ সুখবীৰ সিং বাদলে আৰু লগতে কেন্দ্ৰীয় চৰকাৰখনে কৃষক বিৰোধী বিল কৃষকৰ ওপৰত জাপি দিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি হঠাতে নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে পঞ্জাবৰ মন্ত্ৰী হৰসিমৰত কৌৰ বাদলে ইয়াৰ উপৰিও এই বিলখনৰ বিৰোধিতা কৰে ভাৰতৰ কৃষক মজদুৰ সংঘই এই কৃষি বিল কেইখনে ভাৰতৰ কৃষকৰ যথেষ্ট উন্নতি
আনিব বুলি আভুৱা ভৰিছে কেন্দ্ৰীয় চৰকাৰখনে বুলি অভিযোগ উত্থাপন কৰে কৃষক মজদুৰ সংস্থাই। লোকসভাত ইতিমধ্যেই গৃহীত হোৱা এই অধ্যাদেশ ৩খনক লৈ পঞ্জাব আৰু হাৰিয়ানাৰ কৃষক ইতিমধ্যেই নামি পৰিছে প্ৰতিবাদত। যোৱা 10 ছেপ্টেম্বৰত এই কৃষকসকলে পঞ্জাব আৰু হাৰিয়ানাত যথেষ্ট প্ৰতিবাদৰ সৃষ্টি কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত 100জনৰো অধিক কৃষকে অংশগ্ৰহণ কৰে। এই কৃষকসকলে নিজৰ নিজৰ ট্ৰেক্টৰ চলাই প্ৰতিবাদী সমদল উলিয়াই পঞ্জাব আৰু হাৰিয়ানাৰ ৰাস্তাত। এই প্ৰতিবাদী সমদলক ট্ৰেক্টৰ প্ৰতিবাদী সমদল বুলিও বহু লোকে আখ্যা দিছে। এই নতুন কৃষি বিধেয়ক কেইখনে কৃষকৰ উন্নতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি স্বীকাৰ কৰিছে ভাৰতৰ কৃষক মজদুৰ সংস্থাই। এই বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছত যদি ৰাজ্যসভাতো গৃহীত হয় তেনেহ'লে দেশৰ আন আন ৰাজ্য বিশেষকৈ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক, গুজৰাট আদি সকলোতে এই বিধেয়কখনে প্ৰভাৱ বিস্তাৰ কৰিব বুলিও উল্লেখ কৰে কৃষক মজদুৰ সংস্থাই। তথাপিও এই বিধেয়ক কেইখনে দেশৰ কৃষকৰ উন্নতিৰে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি বিশ্বাস কৰে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনে। তথাপিও যেন এই বিল কেইখনক লৈ সুখী হ'ব পৰা নাই ভাৰতৰ কৃষক সমাজ। কৃষক সমাজৰ উন্নতিত এই বিল কেইখন হেঙাৰৰ সৃষ্টি হ'ব বুলি কিয় বিশ্বাস কৰিছে ভাৰতৰ কৃষক সমাজে? আমাৰ অসমত বৰ্তমানলৈকে এগ্ৰিকালচাৰ প্ৰডিউচ মাৰ্কেট কমিটি অৰ্থাৎ APMCৰ ব্যৱস্থা হোৱা নাই। কিন্তু ভৱিষ্যতে যদি এই বিল ৩খন অসমৰ কৃষি ক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা হয় তেনেহ'লে অসমৰ কৃষি ক্ষেত্ৰৰ ওপৰত এই বিল কেইখনে কেনেদৰে প্ৰভাৱ পেলাব সেই বিষয়টোহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন ব্ৰিফ।